So guys, এফালে ৰাস চাব আহিছিলো এফালে নাটক চলি আছে আৰু ৰাসৰ লগতে মানে মেলা আছে এফালে চাবলে চকৰি টকৰি আছে দেখিছে এফালে পুৰা চকৰি টকৰি মেলা মানে পুৰা মানুহ আহিছে আৰু মানুহ অলপ কমিছে দিয়া দেৰি হৈছে যিহেতু আৰু মানে ইয়াতে আমি আহি পেলাই এইটো খেল দেখিলো মানে খেলটো দেখিছে এইটো খেল দেখিলো এই খেলটো কি নাম নাজানো সুধিম বাৰু এফালে চাওক ইয়াত প্ৰাইজ আছে ইয়াত দেখিছে ইয়াৰ ৰিং আছে ইয়াৰ ৰিং ইয়াত ভৰাব পাৰে মানে এইটো ইয়াত যে সোমায় 300ত সোমায় 300 টকাই পাব আৰু এফালে 320 সোমালে 320 টকা মানে এইকেইটা পইচা দেই পইচা কিন্তু এতিয়া আমি 100 টকা ল'ম 100 টকাত কেবত পাওঁ চাওঁ আধা মানে মই মাৰিম আৰু আধা মানে একেটাক ভগাই দিম তো চাই থাকক মানে ভিডিঅ'টো এই 320টো ল'ব পাৰো নাপাওঁ 100 টকা ইনভেষ্ট কৰি 300 টকা পাৰো নাপাওঁ চাওঁ এতিয়া তই এটা 100 টকা ল'ম কেইবাৰ দিবি হা 100 টকা 3 বাৰ কে 100 টকাত কেইবাৰ হ'ব কে কপকে ল'ব 15 3 5 15 হয় না 5 15 নহয় 15 বাৰ 5 100 টকা ল'ম কেইবাৰ দিবি 100 টকা 3 5 15 নহয় 15 বাৰ 100 টকা আপোনাৰ হিচাপ কৰি দিব 100 টকা কিবা 15 বাৰ পায় এবাৰ দুপাত বেছি দিবি বেছি হ'ব না নহ'ব 100 টকা বেছি দিবি তো গাইজ এতিয়া মানে 100 টকা ডাইৰেক্ট কিনিম কেইবাৰ মানে দুপাত ধৰি দিম বুলি কৈছে মানে 10 টকাত কি কয় 20 টকাত 3 বাৰ পায় তো 100 টকা একেবাৰে ল'ম মানে চাও বেছি তো গাইজ এটা আমি আর রিং লম হিসাব করছে না কেবল দিছে হিসাব করছে কেবল দিবি তো গাইজ 100 টকা স্টিক লৈ ললো মানে রিং লৈ ললো আৰু এফালে মানে 20 টকাত 3 বাৰ পায় তো 100 টকা কিন্তু দুপাত বেছি দিছে দাদা তো ইয়াত মানে 100 টকা আছে তো 100 টকা ইনভেষ্ট কৰি এফালে 320 টকা পাৰ নাপাওঁ এটা মানে কিসমতৰ কথা তো ইয়াৰ মানে মই 10 বাৰ মই মাৰিম বাকী ইহঁতক এটা দিম এবাৰকে তো চাই থাকক এতিয়া তো গাইজ এতিয়া ফাৰ্ষ্ট ট্ৰাই কৰিব এফালে লুটুৱে এফালে দেখা মানে 7 বাৰ পাইছিলে এক্সট্ৰাকে তো 7 বাৰ ইহেঁতে মানে মাৰিলে ভাব নোৱাৰিলে তো মই আৰু 10 বাৰ কাম মোৰ পাল মানে 10 বাৰ খোৱাৰ কাৰণে চাওঁ এইফালে চাওঁ এটা ফাৰ্ষ্ট টাইম আগত 320 হা চাই থাকক First try, the second try. Bekar. Kamu no hawa, kalau bekar go. Last try. Guys, bekar go 100 টকা এতিয়া অনলাইন কৰি দিব লাগিব পইচা তো গাইজ 100 টকা এনে খুজাই আছিলে 100 টকা ইনভেষ্ট কৰি 300 টকা ল'ম বুলি ভাবিছোঁ বাট কাম নহ'ল এতিয়া বাট মেলা চাওঁ